যেতিয়া কিবা ফাষ্টফুড খাব মন যায় মোৰ এই এলেহুৱা ৰোলটো আপোনালোকে নিশ্চয় ট্ৰাই কৰিব পাৰে। মই এলেহুৱাজনীয়ে প্ৰথমতে 5 টকাৰ ময়দা 5 টকাৰ আটা এইখিনি ধুনীয়াকৈ মঠি লৈ এতিয়া 20 টকাৰ চিকেন লৈ এইখিনি ধুনীয়াকৈ 2 টকাৰ নহৰু 2 টকাৰ আদা আৰু 2 টকাৰ গোটেই মছলা লৈ এইখিনিকে সানি পিটিকি লৈ ছাইড কৰি থৈ দিছোঁ। আৰু এতিয়া 2 টকাৰ মই তেল লৈ কিনে এইখিনি এতিয়া মাংসখিনি ভাজি ল'লোঁ 2 টকাৰ গেছ খৰচ কৰি। আৰু এতিয়া মইজনীয়ে 2 টকাৰ ৰঙা নীলা সেউজীয়া পাচলি লৈ এইখিনি 2 টকাৰ গেছ খৰচ কৰি ভাজি লৈছোঁ। তাত দি দিছোঁ 1 টকাৰ জালুকৰ গুড়ি। আৰু এতিয়া ৰুটিখন লৈ 5 টকাৰ মই গেছ খৰচ কৰি কণী এটা 5 টকাৰ লৈ এইখিনি অমলেট বনাই সেইটোও ভাজি লৈছোঁ। আৰু এতিয়া ইয়াতে দি দিছোঁ 2 টকাৰ মেয়নিজ। এইখিনিকে এতিয়া সানি পিটিকি সানি এতিয়া মই লগাই লৈছোঁ গোটেইখনত ভালদৰে সানি পিটিকি। ইয়াৰ পিছতে মোৰ হাতৰ কষ্ট খৰচ কৰি ইয়াতে মই গোটেইখিনি ষ্টাফিং দি দিছোঁ আৰু এতিয়া দি দিছোঁ 2 টকাৰ মেয়নিজ। শেষত মই ৰোল পেপাৰটো নানিলোঁ দেই। মোৰ দৰে যদি কম খৰচত বনাব বিচাৰে ৰোল এইটো নিশ্চয় ট্ৰাই কৰিব।